নমো নমঃ শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ অৰ্জুন বিখাত যোগ নামৰ প্ৰথম অধ্যায়ৰ ২৪ অৰ্থাৎ ৪২ সংখ্যক শ্লোকফাকি হৈছে এনে ধৰণৰ দোষৈ ৰেতৈহি কুলঘ্নানাং বৰ্ণ সংকৰকাৰকৈহি উৎসাদ্যন্তে জাতি ধৰ্মাঃ কুল ধৰ্মাস্য শাশ্বতাঃ অৰ্থাৎ যিসকলে বংশ পৰম্পৰা ধ্বংস কৰে আৰু এইদৰে অবাঞ্ছিত সন্তান বৃদ্ধিৰ সম্ভৱ কৰি তোলে তেওঁলোকৰ অপকৰ্মসমূহৰ দ্বাৰা সকলো প্ৰকাৰৰ সামাজিক যোজনা আৰু বংশৰ কল্যাণকাৰী কাৰ্যসমূহ সমূলি ধ্বংসপ্ৰাপ্ত হয়। এই শ্লোকফাকি ধনঞ্জয় অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত অৱতাৰণা কৰিছে। সনাতন ধৰ্ম বা বৰ্ণাশ্ৰম ধৰ্মৰ মূল হৈছে সেই নীতি আচাৰসমূহ বা সেই বংশ পৰম্পৰাৰ বংশৰ মৰ্যাদাত চলি থকা যি নীতি আদৰ্শ সেই হৈছে সনাতন ধৰ্ম বা বংশ পৰম্পৰা বা বৰ্ণাশ্ৰম ধৰ্মৰ মূল। যদি সেই সমাজখনত বা সেই বংশটোত যদি কোনোবা অজ্ঞানতাৰ কাৰণে কোনো নেতৃত্বৰ স্থায়িতা বা দায়িত্ব জ্ঞানহীনতাৰ বাবে যদি তেওঁ পৰম্পৰাক ভংগ কৰিব লগা হয় বা সেই পৰম্পৰাক ভংগ কৰি তোলে তেতিয়া সমাজত বা সেই বংশত বিশৃংখলতাই দেখা দিয়ে আৰু সেই বিশৃংখলতাই সমূলি বংশটোৰ নাশ কৰে বা সমাজৰ নাশৰ কাৰণ হৈ পৰে। সেই বিষয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত সখী ধনঞ্জয়ে এই শ্লোকফাকি অৱতাৰণা কৰিছে। ধন্যবাদ।